মহিলাসকলৰ নিবনুৱা সমস্যা দূৰ কৰা এটা সুন্দৰ প্ৰশিক্ষণ কেন্দ্ৰ ৱাজিৰ দক্ষতা বিকাশ কেন্দ্ৰ। নমস্কাৰ, মই আজি আহিছোঁ এটা প্ৰশিক্ষণ কেন্দ্ৰত আৰু ইয়াতে ছাত্ৰীক প্ৰশিক্ষণ দিয়া হয় আৰু এই প্ৰশিক্ষণটোৰ বিষয়ে আমি জানিবলৈ আহিছোঁ ইয়াতে। আৰু ইয়াতে এগৰাকী ইয়াৰে অনাৰ, তেখেতে কেনেকৈ ধৰণে এই চেণ্টাৰটো চলাই আছে আৰু তেখেতৰ কি ভূমিকা, আমি তেখেতৰ সৈতে কথা পাতোঁ আৰু আমি দেখুৱাম বাৰু কেনেদৰে তেওঁলোকে প্ৰশিক্ষণ দিয়ে। তো বলকচোন তেখেতৰ সৈতে আমি দুআষাৰ কথা পাতোঁ। নমস্কাৰ বাইদেউ, আজি মই আহিলোঁ আপোনালোকৰ ওচৰলৈ আৰু আপোনালোকে খুব ভাল কাম কৰি আছে, আমি গম পাইছোঁ। গতিকে আপুনি কেনেকুৱা ধৰণৰ কাম কৰিছে, ইয়াতে বহুকেইগৰাকী মহিলা হওক ছোৱালীক হওক আপোনালোকে সংস্থাপন দি আছে, মানে খুব সুন্দৰ কাম কৰি আছে। গতিকে এই প্ৰশিক্ষণ কেন্দ্ৰটোৰ বিষয়ে কওকচোন, কেনেকৈ চলাই আছে, কেনেকৈ আমাৰ নিবনুৱা ছোৱালীসকল ঘৰতে বহি থাকে, তেওঁলোকেও আপোনাৰ এই অনুষ্ঠানটোৰ পৰা তেওঁলোকেও সুবিধা পাব পাৰিব নহয়নে? কওকচোন এই অনুষ্ঠানটোৰ বিষয়ে কওক। নমস্কাৰ, মোৰ নাম শ্ৰী ববিতা ভূঞা। আমাৰ ইয়াতে আমি কি হৈছে ৱাজিৰ এডভাইজাৰ আণ্ডাৰত আমি CSR এটা প্ৰজেক্ট চলাইছোঁ। কিন্তু ৱাজিৰে অলৰেডি BDO প্ৰজেক্ট চলাই আছিলে, কিন্তু BDO প্ৰজেক্ট ক্লজিঙত থকাৰ কাৰণে আমি CSR এটা প্ৰজেক্ট চলাইছোঁ, য'ত নেকি আমি আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ মই প্ৰজেক্ট ক'ৰ্ডিনেটৰ হয়। আমি কি কৰোঁ, নগাঁও খুটিকুটিয়াত আছে, এইটো আপোনালোকৰ ইয়াতে চাগৈ বাইদেৱে দিব, এড্ৰেছটো পাই যাব। ইয়াতে কি হয়, আমি যিবিলাক গ্ৰামাঞ্চলৰ হওক ল'ৰা ছোৱালী আছে, অলৰেডি আমাৰ ছোৱালী চলি আছে, যোনে নেকি 8, 9 বা 5 পাছ কৰি এনেই ঘৰত বহি আছে বা কাৰো কোনো কৰ্ম সংস্থাপন পোৱা নাই, তেওঁলোকক আমি কি কৰিছোঁ, আমাৰ নগাঁৱত আনি এই চেণ্টাৰত আনি তেওঁলোকক 1 মাহ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। যিটো প্ৰশিক্ষণ আমাৰ চুইং মেচিনৰ ওপৰত হয়, চিলাই মেচিন বুলি ক'লে যিটো কাপোৰৰ ডিজাইনেবল ওপৰত হয়, কাপোৰ কেনেকৈ চিলোৱা হয়, আজিকালি নতুন নতুন ডিজাইনৰ টেকন'লজিৰ ধৰক মেচিন ওলাইছে, সেই মেচিনখিনিৰ ওপৰত তেওঁলোকক প্ৰশিক্ষণ দিয়া হয় 1 মাহ। 1 মাহৰ পিছত তেওঁলোকক আমি সংস্থাপন দিওঁ, য'ত তেওঁলোকে সংস্থাপনটো কিন্তু আমাৰ অসমত নহয়, তামিলনাডুত হয়। RB অবেন্স আৰু চাহানা বুলি 2টা কোম্পানীৰ লগত আমাৰ কথা পতা আছে, তেওঁলোকৰ তাতে আমি দিয়া হয়। আৰু তেওঁলোকক যে আমি এমাহ ইয়াত প্ৰশিক্ষণ দিম, এই প্ৰশিক্ষণটো কমপ্লিটলি ফ্ৰী হয়। ইয়াত থকা মেলা খোৱা সকলোখিনি ফ্ৰী, লগতে তেওঁলোকে যে কৰ্মসংস্থাপনলৈ যাব সেই ভ্ৰমণৰো সকলোখিনি তেওঁলোকক ফ্ৰী দিয়া হয়। তাতে খোৱা বৰ আৰু য'ত চাকৰি কৰিব তাতে তেওঁলোকৰ থকা মেলা খোৱা ফ্ৰী, লগতে তেওঁলোকক চেলাৰী ছিষ্টেম কৰা হৈছে। মাহত 12,000 পৰা 13,000 টকা তেওঁলোকে চেলাৰী পাব, লগত PF আৰু ESIC থাকিব। কিন্তু তামিলনাডুত যে চাকৰি কৰি থকাৰ সময়তো তেওঁলোকৰ থকা মেলা খোৱা কমপ্লিটলি ফ্ৰী হয়। আৰু তেওঁলোকে আমি 6 মাহৰ কাৰণে প্ৰশিক্ষণৰ কাৰণে লৈ যাওঁ। 6 মাহ তাতে থাকি তেওঁলোকে 6 মাহৰ যিখন এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট হয় সেইখন লৈ তেওঁলোকে ৰিটাৰ্ণ আহিব পাৰিব। তাৰপিছতো যদি বোলে নহয় আমি 6 মাহ কৰিলোঁ, বহুত বেছি দিন আৰু 1 বছৰ 2 বছৰ, সেইটোতো আমাৰ প্ৰব্লেম, তেতিয়াও তেওঁলোকে থকা মেলা খোৱা কমপ্লিটলি ফ্ৰীয়ে পাব। এইখিনি আমাৰ হয়। যদি ধৰক আপোনালোকে বাইদেউৰ চেনেল যদি চাব, কোনোবাই যদি আহিব বিচাৰে আমাক কণ্টেক্ট কৰি আহিব পাৰিব। খুব সুন্দৰ কাম কৰি আছে। যিসকল মানে টকাৰ অভাৱত পঢ়িবলৈ নোৱাৰে নহয়নে বাৰু, তেওঁলোকক আপোনালোকে ধুনীয়াকৈ সংস্থাপন দি আছে। আৰু মই এটা কথা জানিব বিচাৰিছোঁ যে আপোনালোকে তামিলনাডুত যে প্ৰশিক্ষণেই দিয়া মানে নহয়, তেওঁলোকে ধৰক সেই মেচিনটোৰ বিষয়ে 1 মাহততো ইয়াত কমপ্লিটলি একো নহয়, গতিকে তেওঁলোকে 6 মাহ কাম কৰিলেহে যিকোনো এটা কাম সফল হৈ আহিব পাৰিব। সেই 6 মাহটো বিনা কাৰণত তেওঁলোকে থাকিব নোৱাৰে, গতিকে তেওঁলোকে তাতে কামো কৰিব, লগতে তেওঁ শিক্ষাখিনিও তাতে আহৰণ কৰিব পাৰিব। যিখিনি বস্তু ধৰক ইয়াত আমি 2টা বা 3টা মেচিন, তাত কিন্তু বহুতখিনি মেচিনৰ ওপৰত তেওঁলোকক শিকোৱাও হ'ব, লগতে তেওঁলোকক দৰমহা ছিষ্টেমত তাতে দিয়া হ'ব। আৰু PF ESIC থাকিব, কাৰণ আজিকালি PF ESIC ধৰক বহুত বেছি দৰকাৰী হয়। তেওঁলোকে চাকৰি 1 বছৰ কৰি যদি ৰিটাৰ্ণ আহে, তেওঁ PFৰ পইচা উঠাই ল'ব পাৰিব। ESIC এখন মেডিকেল কাৰ্ড, চবেই জানে, যিখন কাৰ্ডৰ দ্বাৰা তেওঁলোকে ধৰক যিকোনো বেমাৰ ব্যাধি হ'লে মাক দেউতাকৰ লগতে যিগৰাকী মানে কেণ্ডিডেট হ'ব, তেওঁক 5 লাখ টকাৰ পৰ্যন্ত মানে আমাৰ যিকোনো হস্পিটেলত গ'লে তেওঁলোকক আমি ফ্ৰী ট্ৰিটমেণ্ট পাব, সেই ESIC কাৰ্ডখন থাকিলে। সেইখিনি হয়, খুব সুন্দৰ, ভাল লাগিছে। আৰু এটা কথা সুধিব বিচাৰিছোঁ, তেওঁলোকে ধৰক আপুনি ক'লে যে 1 বছৰ থাকিব পাৰে, কিন্তু তেওঁলোকে হ'ল লাইফ বাৰ বোলে মই ইয়াতে চাকৰি কৰোঁ, তেনেকৈ থাকিব পাৰিব, একো প্ৰব্লেম নাই, একো প্ৰব্লেম নাই। হয়। আৰু দৰমহাটো আপুনি ভালেই দিছে বুলি
কৰিছে আৰু তাৰ লগতে তেওঁলোকক থকা খোৱা সকলোখিনি ফ্ৰী কৰিছে খুব সুন্দৰ আৰু মই কৈছোঁ যে যিসকল নিবনুৱা মহিলা হওক বাৰু মহিলাকো আপোনালোকে দি আছে ন যাৰ নেকি ধৰক কোনোবা এনেকুৱা থাকে ন ধৰক হাজবেণ্ডজন ঢুকাই গৈছে তেওঁলোকে ধৰক আহি কিন্তু বয়সটো 18ৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব আৰু আধাৰ কাৰ্ডখন তেওঁলোকৰ লগত আনিলেই হ'ব বাকী ডকুমেণ্টছ তেওঁলোকক আমাৰ ফালৰ পৰা আমি নিজে ঠিক কৰি লওঁ হয় গতিকে যিসকলে ইচ্ছুক তেওঁলোকে আহিব পাৰে খুব সুন্দৰ এটা প্ৰশিক্ষণ কেন্দ্ৰ আৰু খুব ভাল লাগিছে আৰু আপুনি যাতে এনেকুৱা ধৰণৰ কাম আৰু ভালকৈ কৰিব পাৰে তাৰে আমি আশা কৰিছোঁ আৰু মই যিসকলে চাই আছে মোৰ ভিডিঅ'টো চাব তেওঁলোকক অনুৰোধ কৰিছোঁ যে তেওঁলোকে মই ফোন নম্বৰটো দি দিম বাৰু আপোনাৰ তথাপি আপুনি নিজৰ ফোন নম্বৰটো কৈ দিয়কচোন মই দি দিম বাৰু 9365487302 হয় আৰু তেওঁক যোগাযোগ কৰিব তেওঁ নিশ্চয় সহায় কৰিব আৰু আপোনালোকো আগুৱাই যাব বুলি মই আশা কৰিছোঁ আৰু আমাৰ যিহেতুকে নিবনুৱা সমস্যাটো খুব ডাঙৰ সমস্যা হৈ আছে গতিকে সেই সমস্যাটো নিশ্চয় দূৰ হ'ব ধন্যবাদ জনাইছোঁ বাইদেউ আপুনি এনেকুৱা ধৰণৰ কাম কৰিছে আৰু আগুৱাই যাওক তাৰে কামনা কৰিছোঁ ধন্যবাদ আৰু এয়া চাওক ইয়াতে প্ৰশিক্ষণ দিয়া হয় এতিয়া বৰ্তমান ছোৱালী কম আছে কাৰণ পূজা সময় গতিকে তেওঁলোক ঘৰলৈ গৈছে আৰু এয়া সকলোখিনি নগাঁৱৰ মৰিগাঁৱৰ মিলি আছে আৰু মই চাউণ্ডটো অকণ বেয়া হোৱাৰ কাৰণে মই তেওঁলোকৰ লগত কথা পাতিছিলোঁ তথাপিতো মই কৈ দিছোঁ বাৰু এইখেত মৰিগাঁৱৰ হয় এগৰাকী ৰহাৰ হয় এনেকৈ বহুত কেইগৰাকী আছে ইয়াতে আৰু বাকী কেইগৰাকী পূজাৰ পিছতহে আহিব আৰু তেওঁলোকে খুব সুন্দৰকৈ এইখিনি প্ৰশিক্ষণ দি আছে আৰু ইয়াৰে ট্ৰেইনাৰ্ছগৰাকীৰ লগত আহকচোন আমি কথা পাতোঁ নমস্কাৰ বাইদেউ হয় আপোনাৰ ঘৰ ক'ত মোৰ ঘৰ শিৱসাগৰ আৰু আপুনি প্ৰশিক্ষণ দি আছে আপুনিও ট্ৰেইনিং লৈছিলে সম্ভৱ হয় ক'ত ট্ৰেইনিং লৈছিলে মই গুৱাহাটীত লৈছিলে অঁ তাৰপিছত এতিয়া আপুনি ইয়াতে এপইণ্ট হৈছে আৰু কিমান বছৰৰ পৰা কৰি আছে ইয়াতে মই ইয়াতে 6 মান্থ হৈছে 6 মান্থ হৈছে হয় আৰু কেনেকুৱা লাগে বাৰু ইয়াতে শিকায় বহুত ভাল লাগে যিহেতু মই আগতে নিজেই শিকি অহা এতিয়া এহেঁতক শিকাব পাৰিছোঁ মোৰ বহুত ভাল লাগিছে ন হয় আৰু এতিয়া এইখিনি মানে আৰু ষ্টুডেণ্ট মানে কৰিব পাৰিব ন 25 জন আৰু মানে সেই বেটছ বাই বেটছ প্ৰতি মাহৰ 28 তাৰিখে আমি কেণ্ডিডেট সংস্থাপনৰ কাৰণে লৈ যায় ন খুব সুন্দৰ ভাল লাগিছে একচুৱেলি আমি নাজানো ওচৰতে থাকোঁ তথাপিতো আজি গম পালোঁ সঁচাই ভাল লাগিছে আৰু এনেকুৱা ধৰণৰ কামবিলাক কৰিবলৈ আপোনালোকো ভাল লাগিছে কেনেহ'লে বাৰু হয়নে কাৰোবাক সংস্থাপন দিয়াটো খুব ডাঙৰ কথা হয়নে মই ধুনীয়াকৈ দেখুৱাই দিছোঁ বাৰু দেই এয়া মেচিনবিলাক চাওক আৰু এইবিলাক মেচিনৰ মানে কেনেকুৱা ধৰণৰ মেচিন এইবিলাক বাৰু এইবিলাক হৈছে চুইং মেচিন অঁ এইবিলাক ছিংগল নিডেড লং ষ্টিচ মেচিন হয় অঁ আৰু এইবিলাক মানে ধৰা ইয়াতে এম্ব্ৰইডাৰী কৰিব পাৰি নাই এইটোত এম্ব্ৰইডাৰী কৰিব নোৱাৰি চাইড চিলাই কুৰ্তি বেড কভাৰ পিলো কভাৰ ফল্ডিং হেমিং চব শিকোৱা হয় এইখিনি মানে আপোনালোকে অনলি মানে চিলাইখিনি শিকায় আৰু এক্সট্ৰাকৈ ৰাখিছে নেকি যে ধৰক কোনোবা এম্ব্ৰইডাৰী কৰিব শিকিবৰ কাৰণে তাত গৈ শিকোৱা হয় চেম্বলটো শিকোৱা হয় মানে যে কেনেকৈ ধৰণে আমি প্ৰচেছটো কৰিব লাগে কেনেকৈ চিলাই কৰিব লগা হয় তাৰ ইয়াত প্ৰচেছটো শিকোৱা হয় তাতে গৈ তেহেঁতি আকৌ তামিলনাডুত যেতিয়া সিহঁতৰ প্লেচমেণ্ট হয় প্লেচমেণ্টতে আকৌ তাতে 4 দিনৰ ট্ৰেইনিং হয় তেহেঁতৰ তাতে তেতিয়া ফ্লেট লক অভাৰলকৰ মানে ট্ৰেইনিঙৰ শিকোৱা হয় সেইখিনি শিকাই দিয়ে হয় আৰু তাত যাবলৈ হ'লে আপুনিও যাব লাগে নে নাই কেণ্ডিডেটখিনি বাইদেৱে লৈ যায় নাই আমাৰ দুজন কৰ্ডিনেটৰ যায় লগত এজন ছাৰ যায় তেওঁলোক আমাৰ হেড অফিচ গুৱাহাটীত আছে তেওঁলোকক আমি তাৰ পৰা ছোৱালীখিনি গোটেইখিনি লগত তেওঁলোকে লৈ গৈ তাতে তেওঁলোকক প্লেচমেণ্ট কৰায় তাতে জইনিং কৰায় আৰু তাতে অলৰেডি আমাৰ দুগৰাকী মেম থাকে যোনে তেওঁলোকক নন ষ্টপ মানে চোৱা মেলা কৰিব আমাৰ অসমৰে দুগৰাকী থাকে হোষ্টেলত আমাৰ যিখিনি অসমৰ ছোৱালী অসম হোষ্টেল আছে তাতে আমাৰ দুগৰাকী আছে যিয়ে তেওঁলোকক নন ষ্টপ চোৱা চিতা কিবা সুবিধা অসুবিধা সকলোখিনি তেওঁলোকক চোৱা চিতা কৰিবলৈ পূজাৰ পিছত আমাৰ 25জনী ছোৱালী কমপ্লিট হৈ যাব হয় আৰু মানে আপোনালোকৰ চাগে খালী নহয় বেটছ বাই বেটছ হয় আৰু এইখিনি যোগাযোগ কৰিবৰ কাৰণে কেনেকৈ আপোনালোকে মানে মানুহটো গম পাব লাগিব ন কেনেকৈ গম পাইছে যে আপোনাৰ ইয়াতে যে প্ৰশিক্ষণ দিয়া হৈ আছে কেনেকৈ গম পাইছে আমি কি কৰোঁ গাঁও অঞ্চললৈ যাওঁ গৈ তাতে কোনোবা এজন দুজন চিনাকি মানুহ য'ত আমাৰ চিনাকি মানুহ আছে তাতে গৈ তেওঁলোকক কওঁ যে আপোনালোকৰ গাঁৱত যদি কোনোবা তেনেকুৱা ছোৱালী আছে আমাৰ ইয়াতে প্ৰশিক্ষণ চেণ্টাৰ এটা আছে তাতে আহক তেওঁলোকে আমাক সেই থ্ৰুৱেদি লৈ আহে কিন্তু এনেকুৱা আছিলে এতিয়া CSRৰ কাৰণে সেইটো চলি আছে কিন্তু DDও যেতিয়া চলি আছিলে DDও কেণ্ডিডেটবিলাক আমাৰ গাঁৱৰ জীৱিকা সখী থাকে নহয় গোটৰ সেই গোটৰ মহিলাসকলে আমাক মানে যোগাযোগ কৰি তেওঁলোকে ব্লকৰ ফালৰ পৰা আমাক আনি তেওঁলোকে আমাক
এই চেণ্টাৰত দিছিলেহি কিন্তু বৰ্তমান আমাৰ ডিডিউ বন্ধ হৈ থকাৰ কাৰণে CSRত আমি সেই থ্ৰুৱেদিয়ে আমি কেণ্ডিডেটবিলাক পাই যাওঁ কেণ্ডিডেটৰ থ্ৰুৱেদিও কেণ্ডিডেট আহে বা আমি নিজেও গৈ তেওঁলোকক ভিজিট কৰি গাঁও এখন ভিজিট কৰোঁ গাঁওখনত কিমানখিনি কেণ্ডিডেট থাকে সেই কেণ্ডিডেটখিনি ধৰক আমি কথা বতৰা পাতি তেওঁলোকে যদি মন হয় আহিবলৈ তেওঁলোকে তেতিয়া আমাৰ চেণ্টাৰত আহে হয় তো এতিয়া বৰ্তমান যিগৰাকী আছে তেওঁলোকে থকা খোৱা চব কমপ্লিটলি ফ্ৰী ইয়াতে থাকে হয় তেওঁলোকৰ কমপ্লিটলি ফ্ৰী হয় তেওঁলোকক ৰাতিপুৱা 9টা বজাত ব্ৰেকফাষ্ট দিয়া হয় 1টা বজাত তেওঁলোকক দুপৰীয়া আহাৰ দিয়া হয় ৰাতি আহাৰ তেওঁলোকক 8টাৰ পৰা 8:30টাৰ ভিতৰত দিয়া হয় তাৰ ভিতৰতে ৰাতিপুৱা চাহ দুপৰীয়া চাহ ভাটিবেলা চাহ এনেকৈ ব্যৱস্থা কৰা হৈ যায় 1 টকাও তেওঁলোকে আমাক কিন্তু ইয়াৰ বাবদ দিব নালাগে বা তেওঁলোকেও পাওঁ আমি 1 টকা নলওঁ আমাকো 1 টকাও তেওঁলোকে দিব নালাগে ইয়াতে কমপ্লিটলি ফ্ৰী হয় তেওঁলোক যে য'ত তামিলনাডু চাকৰি কৰিব যাব তাতো তেওঁলোকে যাতে ট্ৰেইনত যোৱা খাদ্যখিনিও আমাৰ ফালৰ পৰাই তেওঁলোকক দিয়া হয় আমি তেওঁলোকৰ পৰা 1 টকাও নলওঁ ইয়াৰ বিনিময়ত সেইখিনিয়ে আছে বৰ্তমান আমাৰ 3টা চেণ্টাৰ আছে এতিয়া তেজপুৰত আছে গুৱাহাটীত আছে আৰু নগাঁৱত আছে ৱাজিৰ এডভাইজাৰৰ আণ্ডাৰত আজিকালি যদি ছোৱালী মানুহ চেল্ফ ৰেচপেক্ট নাথাকে নিজৰ ইনকম নাথাকে তেতিয়াহ'লেতো একো নাই আমি সেই বস্তুটো যাতে ছোৱালী এজনীয়ে নিজক স্বাৱলম্বী কৰি তুলিব পাৰে সেই ওপৰত গুৰুত্ব দি পেলাই আমি এই কামটো কৰিবলৈ আগবাঢ়ি আহিছোঁ আৰু আমাৰো বহুত ভাল লাগে এই কামটো কৰি পেলাই এইখিনি চাওক তেওঁলোকক কি ধৰণৰ প্ৰশিক্ষণ দিয়া হয় তেওঁলোকে এইখিনি চেম্পল কৰি দেখাই থৈছে আৰু এই প্ৰশিক্ষণখিনি দিয়া হয় চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰতে হয় আৰু তেওঁলোকে এখন চাৰ্টিফিকেট পাব তাৰ লগতে তেওঁলোকে প্লেচমেণ্ট পাব চাকৰি পাব গতিকে খুব সুবিধাজনক আজিকালি যিহেতুকে নিবনুৱা সমস্যা বাঢ়ি গৈছে গতিকে যিসকল মহিলাই ঘৰতে থাকে আৰু তেওঁলোকে নিশ্চয় এই সুবিধাখিনি ল'ব পাৰিব আৰু আপোনালোকক জনাইছে যে তেজপুৰত আছে গুৱাহাটীত আৰু নগাঁৱত 3টা ঠাইত এই চেণ্টাৰ আছে গতিকে আপোনালোকে সুবিধাখিনি লওক স্বাৱলম্বী হওক আৰু আহকচোন আমি তেখেতসকলৰ থকা খোৱাৰ ব্যৱস্থাখিনি চাওঁগৈ ইয়াত কি কৰে ইয়াতে আমি তেওঁলোকক সব স্কিলৰ ট্ৰেইনিং দিয়া হয় অকণমান তেওঁলোকক ইয়াতে ট্ৰেইনিং ইয়াতে সব স্কিলৰ ট্ৰেইনিং অকণ দিয়া হয় যাতে তেওঁলোকে নিজক মানে কেনেকৈ ৰাখিব লাগে কেনেকৈ চলিব লাগিব তেওঁলোকে ট্ৰেইনত যাওঁতে কেনেকৈ যাব লাগিব বা কোম্পানীত গৈ তেওঁলোকে নিজৰ মানে ইণ্ট্ৰডাকশ্যনটো কেনেকৈ দিব লাগিব সেইখিনি তেওঁলোকক অকণমান ইংলিছ অকণমান হিন্দী যাতে তেওঁলোকে ক'ব পাৰে সেইখিনিৰ ভিতৰত আমি ইয়াতে তেওঁলোকক বহাই লৈ ক্লাছ কৰাওঁ তেওঁলোকৰ থকা ৰুম আছে ইয়াতে আৰু এইফালে থকা খোৱাৰ ব্যৱস্থা আছে খুব সুন্দৰ চাওকচোন তেওঁলোকে ইয়াতে বহি খাই হয় আৰু এইফালেও থাকিব পাৰে ন হয় ইয়াত থাকিব পাৰে ইয়াতে আছে ৰুম এতিয়া ছোৱালী নাই কাৰণে মানে ৰুম এনেকৈ আছে খালী হৈ আছে ইয়াত আছে বহুত কেইটা ৰুম আছে ন ইয়াতে ট্ৰেইনাৰ আমাৰ বাইদেউ থাকে যোনে ট্ৰেইনিং আৰু ভাতটো ৰান্ধি তেওঁলোকক খুৱাই মানে তেওঁলোক ইয়াতে থাকে কিটচেন কিটচেন হয় ইয়াতে কিটচেন তেখেতে বনায় হয় বাইদেউ আপুনি কিমান দিনৰ পৰা আছে ইয়াতে হয় এতিয়া বনাই হৈ গ'ল ভাত ৰাতিপুৱাটো খোৱা নাই দুপৰীয়াটো ঠিক আছে আজিৰ ভিডিঅ'টি আগবঢ়ালোঁ কেৱল মহিলাসকলৰ বাবে যিসকলে ঘৰতে বহি টকা উপাৰ্জনৰ কাৰণে চিন্তা কৰি থাকিব লগা হৈছে নতুবা যিসকল ছোৱালীয়ে টকাৰ অভাৱত পঢ়িব পৰা নাই তেওঁলোকে এনেকুৱা ধৰণৰ প্ৰশিক্ষণ ল'ব পাৰিব চৰকাৰে ইমান ধুনীয়া সুবিধা দিছে গতিকে এই সুবিধাকণ আপোনালোকে লওক আশা কৰিছোঁ আৰু আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ আশা কৰিছোঁ আপোনালোকে চাই নিশ্চয় ভাল পালে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আশা কৰিছোঁ এই ভিডিঅ'টিৰ পৰা আপোনালোকে নিশ্চয় উপকৃত হ'ব আজিলৈ বিদায় লৈছোঁ পুনৰ লগ পাম নমস্কাৰ